গুড মৰ্ণিং গাইজ। এতিয়া মই টোপনিৰ পৰা উঠিলোঁ। এতিয়া টাইম হৈ আছে 8:30 আৰু মই এতিয়া ভিডিঅ' ক্লিপ এটা পাইছোঁ য'ত চৰক পূজা কৰাৰ টাইমত গছটো ভাঙি পৰি গ'ল। আপোনালোকে ভিডিঅ'টো চাই লোৱা। তো গাইজ, জীৱনত ফাৰ্ষ্ট টাইম এনেকুৱা ঘটনা দেখিলোঁ। তো টেনশ্যন ল'বলৈ একো নাই, মানুহজনৰ একো হোৱা নাই, তেওঁ এতিয়া ঠিকেই আছে। আৰু গাইজ, চৰক পূজাৰ ব্লগ এটাও আছে, এইটো গৈ আপোনালোকে চেনেলত চাই লোৱা।